হেল্ল' এভৰিৱান। আমি মানে এই প্ৰাগলৈ আহিছিলোঁ। প্ৰাগত মানে এতিয়া ৰাতিপুৱা এতিয়া আমি ৰাউঞ্চ কৰিবলৈ আহিছিলোঁ। ৰাউঞ্চ কৰি মানে মোৰ এটা এই প্ৰাগত মানে ঘূৰোঁতে মানে মই এটা সাঁথৰ মনত পৰিলে। আজি আপোনালোকলৈ এটা সাঁথৰ, ধুনীয়া সাঁথৰ এটা লৈ আনিছোঁ। মানে এজন পিথু নামৰ ৰজা আছিলে। ৰজাজনে এনেকুৱা এখন ফুলনি পাতিছিলে। সেই ফুলনিত এজন মালী আছিলে। মালীজনে সদায় ফুল ৰখি থাকোঁতে কি হ'ল, এদিন মানে আকাশৰ পৰা এটা বগা হাতী আহিছিল। বগা হাতীয়ে মানে ফুল খাবলৈ আহোঁতে এদিন দুদিনকৈ মানে ৩-৪ দিনমান মালীয়ে দেখি পাইছিল। তেতিয়া মানে কি হৈছিল, এই মালীজনে মানে সেই পিথু নামৰ ৰজাজনক কৈছিল, মহাৰাজ, আপোনাৰ ফুলনিলে এজন বগা দৈত্য হাতী আহিছিল। তেতিয়া ৰজাই মানে আচৰিত ভাবিলে, মোৰ ফুলনিত মানে হাতী আহে। তেতিয়া মানে ৰজাই ক'লে যে তুমি হাতীটো কোন সময়ত যায়, কি কথা, তুমি ভালকে চাই থাকিবাচোন। তেতিয়া মানে কি হ'ল, এই মালীয়ে মানে ৰজাক নোকোৱাকে হাতীটো ধৰি ৰাখিব পাৰিম বুলি মানে নেজত থাপ মাৰি ধৰিছিল। থাপ মাৰি ধৰোঁতে কি হ'ল, তেতিয়া হাতীটো মানে স্বৰ্গলৈ গুচি গ'ল। তেতিয়া মালীও মানে হাতী নেজত ধৰি মানে স্বৰ্গ পালেগে। স্বৰ্গত গৈ দেখিলে যে তাত মানে অনেক ৰকমৰ মানে বস্তু দেখি পালে। তেতিয়া আমাৰ ইয়াত তামোলটো মানে যিমান ডাঙৰ, তাতোতকৈ 2-3 গুণ ডাঙৰ মানে তামোলটো তাত, আৰু পাণো বোলে বহুত ডাঙৰ বোলে। তেতিয়া মানে কি হ'ল, সেই যেতিয়া আকৌ বগা হাতী মানে পৃথিৱীলৈ আহিলে, ৰজা মানে আকৌ মানে সেই মালী মানে আকৌ সেই হাতী নেজত ধৰি মানে আকৌ পৃথিৱীলৈ গুচি আহিলে। তেতিয়া মানে ৰজাক আহি ক'লেহি যে, বোলে মহাৰাজ, আকাশত দেখোন বোলে বহুত ডাঙৰ ডাঙৰ মানে ফল পোৱা যায়, কিবা মানে বহুত ৰকমৰ মানে বস্তু আছে। তেতিয়া মানে ৰজাই চিন্তা কৰিলে কি, বোলে তুমি বোলে হাতীটো কোন সময়ত আহে, কি কথা, মানে তেতিয়া মানে মোক ক'বাচোন, ময়ো গৈ চাই আহিমগে। তেতিয়া মানে কি হ'ল, পিছদিনাখন মানে আকৌ মানে মালীয়ে সেই ফুলত মানে ফুল ৰখি থাকোঁতে মানে আকৌ সেই হাতী আহি উপস্থিত হ'লহি সেইটো টাইমতে। তেতিয়া মানে কি হ'ল, মালীয়ে গৈ পেলাই মানে ৰজাক ক'লে, মহাৰাজ, হাতীটো আহিছে। তেতিয়া মানে মহাৰাজে আহি মানে মালীৰ লগত মানে চাই থাকোঁতে মানে কি হ'ল, হাতী যাব হ'ল। সেইটো টাইমতে মালীয়ে ক'লে যে, মহাৰাজ, মই নেজত ধৰিম, আপুনিও মোৰ ঠেঙত ধৰিব। তেনেকৈ কওঁতে মানে কি, হাতী যাব সময়তে মালীয়ে গৈ পেলাই মানে নেজত ধৰিলে। নেজত ধৰোঁতে মানে সেই মহাৰাজেও মানে এই মালী ভাগৰ মানে ঠেঙতে থাপ মাৰি ধৰিলে। থাপ মাৰি ধৰোঁতে তেতিয়া মানে হাতী স্বৰ্গলৈ গুচি গ'ল। গুচি যাওঁতে মানে কি হ'ল, দুয়োটা মানে স্বৰ্গত গৈ মানে দেখি পালে, মহাৰাজে গৈ দেখি পালে যে হয় কথাটো, মালীয়ে যিটো কথা কৈছে মানে সেইটো সঁচা কথা। তাৰপিছত মানে কি হ'ল, মানে লাইক কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন অল চিলেক্ট কৰি ল'ব। মহাৰাজে সকলোবোৰ দেখি পাই আহি মানে ৰাণীক ক'লে, আৰু মৰমত ৰাণী, কমেণ্ট এটা কৰি দিব সাঁথৰখিনি কেনেকুৱা। এতিয়া আমি স্বৰ্গত গৈ আহিলোঁ মালীৰ লগত। স্বৰ্গত দেখোন বহুত ধুনীয়া, আমাৰ ইয়াতকৈ ধুনীয়া। বোলে তাত বোলে তামোলটো বহুত ডাঙৰ, পাণখিলা বহুত ডাঙৰ, আৰু অনেক ৰকমৰ মানে বস্তু পোৱা যায়, সেইবিলাক চব আমাৰ ইয়াতকৈ 3-4 গুণ ডাঙৰ মানে। তেতিয়া ৰাণীয়ে ক'লে কি, তেতিয়াহ'লে ময়ো গৈ চাই আহিমগে বুলি কওঁতে মানে তেতিয়া মহাৰাজে ক'লে কি, ওলাবা, পিছদিনাখন আকৌ সেই এটা টাইমতে বগা হাতী আহিলত মানে কি হ'ল, মালীয়ে এটাক খবৰ দিলে, মহাৰাজ, বোলে হাতী আহি পাই গ'লহি। তেতিয়া মানে ৰজায়েও মানে ৰাণীক মানে ক'লে, ব'লা তেতিয়া আমি স্বৰ্গত মানে বস্তুবিলাক কেনেকুৱা, কিমান ধুনীয়া, মানে সেইবিলাক আমি চাই আহোঁগে। তাৰপিছত মানে হাতী আহি পাই গ'লহি। অহাৰ পিছত মানে কি হ'ল, মালীয়ে মানে ৰজাক খবৰ দিওঁতে মানে হাতী যাব হ'ল।
সেই যাবৰ সময়ত মানে হাতী নেজত ধৰি মানে আকৌ তিনিজনে মানে স্বৰ্গলৈ যাত্ৰা কৰিলে। স্বৰ্গত গৈ দেখিলে যে ৰাণীও হয় আচৰিত, বা ইয়াত ইমান সৌন্দৰ্য, আমি তাত থকাতকৈ ইয়াত থকাই ভাল দেখোন, ইমান ধুনীয়া ধুনীয়া মানে বস্তু পোৱা যায়। তেতিয়া মানে আকৌ সেই হাতী আকৌ সেই একেটা টাইমতে ৰিটাৰ্ণ হ'ল। ৰিটাৰ্ণ হোৱাৰ পিছত মানে কি হ'ল, আকৌ ৰজা ফুলনিলৈ আহিলে। ফুলনিত আহি আৰু সেই সময়তে নামিলেহি, নামি মানে গোটেইকেইজন আহি নামিলে। তেতিয়া মানে ৰাণীয়ে মানে মন্ত্ৰীক ক'লে, মন্ত্ৰী আমি স্বৰ্গত গৈ আহিলোঁ। তেতিয়া মন্ত্ৰী আচৰিত, বোলে স্বৰ্গত গৈছিলা? স্বৰ্গত গৈ আহিলোঁ। তাৰপিছত তাত বহুত ধুনীয়া ধুনীয়া মানে বস্তু পোৱা যায়। বস্তু পোৱা যায় বুলি কৈ পেলাই মানে তেতিয়া মন্ত্ৰীয়ে সুধিছে, কি কি বস্তু পোৱা যায়? নাই, বহুত ধৰণৰ বস্তু পোৱা যায়, বহুত ভাল, আমাৰ ইয়াতকে বহুত ভাল। তেতিয়া মানে মন্ত্ৰীয়ে ক'লে, ময়ো এদিন যাম ৰাণী আৰু মহাৰাজকো ক'ব। সেই তেনেকে মানে পিছদিনাখন হ'ল। পিছদিনাখন হলত মানে হাতীও আহি পালেহি। সেই তেনেকে মালিয়ে খবৰ দিলে, ইজনৰ পিছত সিজন ওলাই ওলাই মানে বহুত কেইজন মানে হৈ গ'ল। তেতিয়া তেনেকে যাওঁতে যাওঁতে মন্ত্ৰী ঘৈণীয়েক ওলালে। মন্ত্ৰী ঘৈণীয়েকে মানে আকৌ খবৰ দিলে গাঁৱৰ মানুহক, গাঁৱৰ মানুহে মানে খবৰ দিলে। খবৰ দি পেলাই মানে বহুত মানে মানুহ ওলালে, 20-30 জন মান মানুহ ওলালে। তেতিয়া মানে কি হ'ল, ইজনৰ পিছত সিজন গৈ 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 মানে সেই 20-30 জন হৈ গ'লগে। তাৰপিছত মানে কি হ'ল, তেনেকে মানে আৰু তেনেকে বহুত গাঁৱৰ মানুহ ওলাওঁতে মানে খবৰ দিলে কি, স্বৰ্গত তেনেকুৱা তেনেকুৱা বস্তু পোৱা যায়, বহুত ধুনীয়া সৌন্দৰ্য। তেনেকে বুলি কওঁতে বহুত মানুহ হৈ যোৱাৰ পিছত কি হ'ল, তেনেকে গৈ থাকোতে মানে কি হ'ল, যিজনে আগত গৈছিল, লাষ্টত যিজনে গৈ চাই আহিছিল, সেইজনে একেবাৰে তলৰজনক সুধিছে। তলৰজনে সেইজনক সুধিছে, বোলে স্বৰ্গত কি কি পোৱা যায়? বোলে স্বৰ্গত বোলে বহুত ধৰণৰ বস্তু পোৱা যায় বোলে। তাত কওকচোন বোলে, কিবা এটা বস্তুৰ নাম কওক কৈছে। কিবা এটা বস্তুৰ নাম কওঁতে কি হ'ল, মানে সেই ইজনৰ পিছত সিজনে সেই নেজত ধৰি যোৱা, ঠেঙত ধৰি যোৱা, এনেকে কৰি কৰি গৈ আছেতো। গৈ থাকোতে কি হ'ল, এই লাষ্টত যিজনে গৈছিলে সেইজনে তলৰজনে কৈছে কি, বোলে কওকচোন বোলে, তাত বোলে তামোলটো কিমান ডাঙৰ, পাণখিলা কিমান ডাঙৰ, সেইটো ভালকে দেখকচোন কৈছে। তেতিয়া সেইজনে ফটকে কি কৰিলে, সেইজনে ভৱিষ্য নাছিলে, সেইজনে ফটকে ঠেংটো এৰি মানে স্বৰ্গত বোলে তামোলটো বোলে ইমান ডাঙৰ বুলি কওঁতে কি হ'ল, এই যিজনে হাত এৰি দিলে সেইকেইজন আহি একেবাৰে তলৰ মানে পৃথিৱীত পৰি সেইকেইজন মৃত্যুবৰণ হ'ল আৰু বাকী কেইজন স্বৰ্গলৈ গৈ গ'ল। আজিলে সাঁথৰটো ইমানেই। আপোনালোকে যদি ভাল পাইছে, কথাটো শুনি ভাল পালে, সাঁথৰটো শুনি ভাল পালে, তেতিয়া এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।